সাবস্ক্ৰাইব কৰক জব ইনফৰমেশ্যন অফ আসাম চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে সকলোখিনি জব আপডেট আপোনালোকে পাই থাকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত এই ভিডিঅ'টোত ষ্টাফ চিলেকশ্যন কমিশ্যনে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে যি এডমিট কাৰ্ড ইছ্যু কৰিলে তাৰ কাৰণে আপোনালোকে কেনেদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব মই সকলোখিনি ক'ম। চ' আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে sscner.org.in আপোনালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এনেকুৱা এখন লিষ্ট দেখা পাব আৰু তাত আপোনালোকে ওপৰত দেখিবলৈ পাইছে ক্লিক হেয়াৰ টু নো ষ্টেটাছ আপোনালোকে আৰু দেখিছে ক্লিক হেয়াৰ ফৰ ই এডমিট। আচলতে আপোনালোকে ইয়াত আপোনালোকে প্ৰথমটো সিলেক্ট কৰিব লাগিব। এইটো সেকেন্ডটো গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে আৰু প্ৰথমটো আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেধৰণে আচলতে ওলাব ৰেজিষ্ট্ৰেশ্যন আইডি, ডেট অফ বাৰ্থ, ৰুল নং, ডেট অফ বাৰ্থ অথবা কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থ। আপোনালোকৰ যিমান আপোনালোকৰ নিজৰ নামটোৱে সৈতে আৰু ডেট অফ বাৰ্থটোৱে সৈতে আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে তাত গম পাব পাৰিব। এতিয়া মই আপোনালোকক এক্সাম্পল স্বৰূপে আপোনালোকক মই ট্ৰাই কৰি দেখুৱাম কেনেদৰে আচলতে কৰিব লাগিব। আৰু আপোনালোকে তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আইডি অথবা নিজৰ নাম দিও কৰিব পাৰে, কিন্তু মই মোৰ ৰেজিষ্ট্ৰেশ্যন আইডিৰ নাম্বাৰ যিহেতু মনত আছে সেইকাৰণে মই মোৰ ৰেজিষ্ট্ৰেশ্যন আইডি দি আপোনালোকক মই কৰি দেখুৱাইছোঁ। আৰু আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আইডিটো দিয়াৰ পিছত নিজৰ ডেট অফ বাৰ্থটো তাত ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পিছত ক্লিক টু নো দা ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত চাওক মোৰ ইয়াত তলত এই সকলোখিনি আহি গ'ল আৰু ছাইডত আহিছে ডাউনলোড ই এডমিট কাৰ্ড ফ্ৰম 24/6/2019 মানে আপোনালোকৰ এক্সাম দিয়াৰ 6 দিনৰ আগতহে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।